হেল্ল' এভৰিৱান, মই ডেইজি আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি বেটীৰ লগতে লাগি থকা হ'ল। এটা বেলা গ'লেই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি কৈ কৰিব পৰা নাই। এতিয়া 12:30 বাজিলে। আধা বেলা বেটীৰ লগতে গ'ল, তাইৰ লগত লাগি থাকোঁতেই ইটো কৰি থাকোঁতে গ'ল, ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰাই নাই। এতিয়া ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, যিমানখিনি পাৰোঁ দেখাই যাম বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি। তো ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। যিমানখিনি পাৰোঁ দেখাম বাৰু আৰু আজিৰ দিনটো কি কৰি যাওঁ। আজি বহুত দিনৰ মূৰত কেক এটা বনাইছোঁ অতিজিত। বহুত দিন বনোৱাই নাছিলোঁ, এবাৰ বিহুটো বনোৱা নহ'লেই, সেইকাৰণে বনাই আছোঁ। তো আহিলোঁ এতিয়া দুপৰীয়া চাহ কাপ খাবলৈ। এইফালে কেক বনাইছিলোঁ, কেক, নিমকি, তিলপিঠা আৰু বৰপিঠা হয়, মায়ে বনাইছিলে। আৰু এইখিনি দেখিলেই বিলাহী, বিন, জলকীয়া, পিঁয়াজ, মটৰ, গাজৰ এইখিনি কাটি লৈছোঁ। কি বনাইছোঁ গম পাইছেই, বহুত দিনৰ মূৰত মেগী খাম আজি। এইখিনি মেগী অলৰেডি বইল কৰি ল'লোঁ মই মেগীখিনি। বহুত দিন মেগী খোৱাই নাছিলোঁ। আজি ভাবিলোঁ মেগী অকণমানকে বনাই খাওঁ। আৰু এইটো প্ৰচেছটো মোৰ হাজবেণ্ডৰ হয়। তেওঁ এদিন মোক এনেদৰে বনাই খুৱাইছিলে, খুব ভাল লাগিলে। তো ময়ো ভাবিলোঁ আজি মই বনাই খাই চাওঁ। প্ৰথমতে যিখিনি চব্জি মই লৈ লৈছোঁ সেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ বেছি দেৰি তেতিয়া নালাগে সিজিবৰ কাৰণে। আৰু এইখিনি প্ৰথমতে মই পিঁয়াজৰ লগত গোটেই চব্জিখিনি ভালকৈ সিজাই ল'ম। আৰু বেছি সময় নালাগিব, সৰু সৰুকৈ যিহেতুকৈ কাটি লৈছোঁ। আৰু আপোনালোকে যদি এনেদৰে বনাই খায় তেতিয়া সৰু সৰুকৈ কাটি ল'ব। আৰু নিমখ, হালধি অকণমান দি দিছোঁ, বেছি দিয়া নাই। আৰু চব্জিখিনি মই ভালকৈ ভাজি ল'ম। সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকক মই দেখালোৱে কিমান সৰু সৰুকৈ কাটি লৈছোঁ। মই বিলাহীখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, মটৰ কেইটামান। আপোনালোকে যিমান লগত চব্জি থাকে কিবাকিবি চব্জিবোৰ দিব পাৰে, যিমানখিনি আপোনালোকৰ ঘৰত থাকে সেইখিনি। কবিও দিব পাৰে, মই কবি দিম বুলি ভাবিছিলোঁ কিন্তু পিছত পাহৰি থাকিলোঁ কটাৰ পিছত, আৰু বেটি উঠি যাব পাৰে, সেইকাৰণে পটাপট এইখিনি বনাই লৈছিলোঁ। জলকীয়া দীঘল দীঘলকৈ দিছোঁ, কাৰণ বিনখিনি সৰু সৰুকৈ দিছোঁ। জলকীয়া, বিন নহ'লে চিনিয়ে নাপাম। আৰু যিখিনি মেগীৰ মছলা আছিলে, মই ইয়াত 2 পেকেট মেগী বনাইছিলোঁ এইখিনি। আৰু বইলখিনি দেখিলে এইখিনি মই দি দিলোঁ, মছলাখিনিও মই চব্জিখিনিৰ লগতে দি দিছিলোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল মেগী। আপোনালোকে এনেদৰে বনাই খাইছে নাই প্লিজ কমেণ্ট কৰিব। যদি বনাই খাই নাই পোৱা এদিন ঘৰত বনাই খাই চাব। বহুত দিনৰ মূৰত মেগী বনাই খাইছোঁ দেই, ভালে লাগিছে। লগতে চাহ পানী। আজি পাপাই আনি দিছে এইটো খোৱাবৰ কাৰণে। আৰু বেটিৰ কাৰণে টুপি দুটা, এটা বান্দৰ টুপি আৰু এইবোৰ গেঞ্জি সৰু সৰু ধুব লাগিব, সেইকাৰণে ইয়াতে ৰাখি থৈ দিছোঁ। এতিয়া এইখিনি খাই লওঁ। দুইদিনত ভাল লাগে নেকি? জিভাখন কিলিক কিলিক কিলিক, জিভাখন কিলিক কিলিক কিলিক, জিভাখন কিলিক কিলিক কিলিক, জিভাখন কিলিক কিলিক কিলিক। ব'লা জুই সেকিম ব'লা। আহা, তাৰপিছত দুদ বিচনাত শুবা আহা দেই। বাঘৰ আনকে পাপা আকৌ বোলে আছে বোলে। আৰু আজি হাজবেণ্ডে লৈ আহিছে এটা গৰম হিটাৰ। সেইটো যে আমি যে হেৰিয়া মাৰোৱাৰী হস্পিটেলত যে বাঘ যে থৈছিলে যে সেইটো নিচিনা পলিথিনটো টানি দিয়ক।
ৱাৰেণ্টি আছে কিমান দিন? 1 বছৰ। এবছৰ? এটা লাইট এইটো, এটা লাইট এইটো, দুটা লাইট। আমাৰ ঘৰত টকা এইটো যে এনেকুৱা হেৰিয়ৰ হয় গ'ল, তাৰ মাজত এনেকৈ লোহাৰ গিৰাল আছে। আমাৰ ঘৰত থকাটো যোনটো আছিলে নহয়, সেইটো লাইটৰ দিন এতিয়া নাই। পাপা আহিলে ন? তোমাৰ পাপাটো আহিলে। এতিয়া ভাত পানী খোৱা হৈ গ'ল। ৰাতি এতিয়া বাজিছে 10টা। আজি এইটো আনিলে, এইটো দেখাইছোঁ, এই হিটাৰ হয়। আনিবলৈ কৈ দিছিলোঁ, এইকেইদিন ইমান বেছি ঠাণ্ডা পৰিছে যিহেতুকৈ, সেইকাৰণে অকণমান গৰম গৰম লাগেই। আৰু খৰিবোৰ ইয়াত বেছি নাপায়, কিনিবলগীয়া হয়। আৰু কিমান খৰি কিনি থাকিম, সেইকাৰণে ভাবিলোঁ লৈ আহোঁ এইটো। বেছি দাম লোৱা নাই বাৰু, কম প্ৰাইজৰে হয়, সেইকাৰণে। আৰু 1 ঘণ্টামান যদি গৰম কৰি দিওঁ, তেতিয়া আধা ঘণ্টা 1 ঘণ্টামান গৰম কৰি দিলে ৰুমটো যদি গৰম হৈ যায়, তেতিয়া বহুতখিনি ভাল হয়। আৰু বেটিও এইকেইদিন অলপ ঠাণ্ডা পৰিলে তাইও শুবলৈ মন নকৰে, বিচনাবোৰো ইমান চেঁচা গম পাইছেই। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। বেছি বিশেষ একো দেখুৱাব পৰা হোৱা নায়েই, যিখিনি পাৰিলেও দেখাইছোঁ। আৰু ভাল ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ কৰি যাম। ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম। আৰু আজিলৈ আৰু বেছিকৈ কৈ দিছোঁ নেকি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।